নমস্কাৰ, বাতৰি লাইভ অসম ইউটিউব চেনেললৈ আপোনালোকক স্বাগতম জনাইছোঁ। বঙাইগাঁও জিলাৰ অভয়পুৰী মহকুমাৰ অধীনত মৰিগাঁও এক কৰোণামুক্ত আৰু প্ৰতিৰোধী দল গঠন কৰা হয় আৰু ৰাইজক বুজাই দিয়া হয়। ধন্যবাদ। আমাৰ কোনো লক্ষণ নাথাকে যে চকু ৰঙা কৰিব, গাত জ্বলা পোৰা হ'ব, তেনেকুৱা কোনো লক্ষণ নাথাকে। গতিকে আমাৰ আশা কৰ্মী গৰাকী সেইকাৰণে জড়িত কৰিছে যে ৰাতি যদি কিবা কাৰণে কোনোবা এজন পলাই গ'লে আমি পুলিচ প্ৰশাসনক খবৰ দিব লগা হ'ব। হয়তো ওচৰতে ঘৰ তেওঁ ভাবিছোঁ মানুহখিনি নাই ৰাতি, মই মোৰ ঘৰতে যাওঁ। এই স্বাভাৱিক প্ৰক্ৰিয়া, কাৰণ নিজৰ ল'ৰা ছোৱালীৰ মানুহ কিমান দূৰত থাকিব, তাৰ পৰা আহি ঘৰৰ ওচৰত থাকিব, আকৌ ঘৰলৈ যাব নোৱাৰিব। বহু ক'ব গ'লে বহুত দুখৰ কথা। মানে আমি এনেকুৱা এটা সময় যে আমি আমাকে কৰিব লগা হৈ গৈছে। বেমাৰৰ কাৰণে কি কৰিব লগা মানুহ এটা দৃষ্টিভংগী চাই আমি সকলোৱে সহযোগিতা কৰিব লাগিব। আৰু প্ৰত্যেকৰে দায়িত্ব আছে, সেইটো অলপ আগতে কৈছে। কিছুমান আমাৰ শাস্তিৰে আমি ধৰিব কাম কৰোঁ আৰু কিছুমান কামত আমি প্ৰতিদান নিবিচৰাকৈ আমি কেতিয়াবা কিছুমান কাম কৰোঁ। গতিকে আমাৰ এটা উদ্দেশ্য হ'ল যাতে আমাৰ মৰিগাঁও পঞ্চায়তৰ যিসকল আহে আমাৰ ঠাই নামত সাড়ে 11টা বজাত আমার বঙাইগাঁও জিলার মাননীয় উপায়ুক্ত মহোদয়ের নির্দেশ মর্মে আমি প্রত্যেক গাঁও পঞ্চায়েততে এই কোভিড-19 উপরত আলোকপাত করার কারণে এখন বিশেষ সভা অনুষ্ঠিত কৰিব দিছে। আৰু বাইদেউৰ নিৰ্দেশ মৰ্মে আমিও আপোনালোকক পেয়াপতীয়াকৈ সংযোগে আমন্ত্ৰণ কৰি আনিছোঁ। আমি বেছি সময় নলওঁ, আপোনালোকে নিশ্চয় অৱগত। গোটেই বিশ্বজুৰি, আমাৰ অসমেই নহয়, গোটেই বিশ্বজুৰি এটা আতংকময় পৰিৱেশ। কোভিড-19 কৰোণা ভাইৰাছৰ আক্ৰান্তত গোটেই বিশ্ব আজি সম্ভৱ। আমাৰ বিশেষকৈ এতিয়া অসমৰ কাৰণে চিন্তনীয় বিষয় হৈছে যে আমাৰ যিখিনি আমাৰ মানে ইয়াৰ লোকেল মানুহ যিখিনি বিভিন্ন কৰ্মসূত্ৰে বাহিৰত কৰ্মৰত হৈ আছিল, তেওঁলোকে এতিয়া ঘৰুৱা হ'ব। আপোনালোকে নিশ্চয় বাতৰি বা টিভিয়ে বাতৰিয়ে পাইছে, ইতিমধ্যে ট্ৰেইনৰ চলাচল হৈছে। এই মানুহখিনি আহিয়ে এই মানুহখিনিক আমি কি ধৰণে আমাৰ পঞ্চায়তত ৰাখিম, এটা আমাৰ উপায়ুক্ত মহোদয়ে দৃষ্টিকোণ এখন হেৰি বনাইছে, এটা গ্ৰুপ বনাইছে যে যি খণ্ডৰ মানুহ, তাৰমানে আমাৰ বৰিগাঁও জিপিৰ মানুহখিনি আমি বৰিগাঁৱত ৰাখিব। এটা সিদ্ধান্ত লৈছে যে জিপিৰ মানুহখিনি আমি জিপিৰ ভিতৰতে আবদ্ধ কৰি ৰাখিব লাগিব। কোৱাৰেণ্টাইন কৰি তেওঁলোকৰ দুটা অপশ্যন দিছে, হোম কোৱাৰেণ্টাইনো কৰিব পাৰে আৰু নহ'লে ৰাজহুৱা কিছুমান স্কুল বা অনুষ্ঠান প্ৰতিষ্ঠান লৈছে। হোম কোৱাৰেণ্টাইন কৰিব লাগিলে কিছুমান সুবিধা লাগিব, ছেপাৰেট ঘৰ থাকিব লাগিব আৰু বিশেষকৈ লেট্ৰিনৰ ফেচিলিটি থাকে, ছেপাৰেট ঘৰ থাকে, তেতিয়াহ'লে কোৱাৰেণ্টাইন কৰিব লাগিব। আৰু এই সূত্ৰে আমাৰ প্ৰত্যেক পঞ্চায়ততে এটা কৰোণা প্ৰতিৰোধী হেল্প ডেস্ক, প্ৰত্যেক পঞ্চায়ততে একোখন আমাৰ হেল্প ডেস্ক বনাব দিম। তাতে আমি এইখন আজি আমি বনাইছোঁ, মাৰি দিম। ইয়াতে আমাৰ দুটা ফোন নম্বৰ থাকিব, ডিপি প্ৰেচিডেণ্ট আৰু ছেক্ৰেটাৰী। আপোনালোকৰ ধৰক তেনেকুৱা যদি বাহিৰৰ কোনোবা মানুহ আছে, কিবা যোগাযোগ কৰিব লাগে, এই হেল্প ডেস্কত আপোনালোকে যোগাযোগ কৰিব। এতিয়া প্ৰধানত কাম হ'ল আমাৰ 7 তাৰিখ এটা হোৱাটছএপ গ্ৰুপ বনাব, এতিয়া বনাই আছে। এই হোৱাটছএপ গ্ৰুপত আমাৰ যিখিনি ভিলেজ ৱাইজ আমি কমিটি বনাইছোঁ, ভিলেজ লেভেল কৰোণা প্ৰতিৰোধী দল। আমাৰ বৰিগাঁও জিপি ৰেভিনিউ ভিলেজ হ'ল 8খন, বাবুনগাঁও পাৰ্ট 1 ৰেভিনিউ ভিলেজ আপোনালোকৰ জ্ঞাত আছে জনাইছোঁ। বাবুনগাঁও প্ৰাথমিক স্কুলৰ আমাৰ হেল্থ ডেস্কত তাৰে যিটো স্কুলৰ প্ৰধান শিক্ষক বাবুনগাঁও পাৰ্ট 1ৰ নৰেন চন্দ্ৰ দাস, নৰেন আপোনালোকে নিশ্চয় জানে।
তেখেত আমাৰ হ'ল তাৰমানে এইখন কমিটিৰ চেয়াৰমেন, প্ৰধান শিক্ষকজনে চেয়াৰমেন। পিছত তাতে ভিডিপি হ'ল আমাৰ দুখীৰাম মণ্ডল আহিছে, ঠিক আছে। তাৰপিছত তাতে আশা আছে আমাৰ অৰুণা ৰাভা, আহিছে বোধহয় আহিছে। তাৰপিছত SHGৰ আছে প্ৰধান শিক্ষকৰ স্কুলৰ বিনীতা চক্ৰৱৰ্তী এইখনত। তাৰপিছত এই ভিডিপি হৈছে জিতু বণিক। তাৰপিছত আশা হৈছে নিৰুপমা ৰায়, নিৰুপমা আশা। সবিতা দাস হ'ল SHG ছেক্ৰেটাৰী বুলি লিখিছে। মই তাৰপিছত লগে লগে কৈ আছো, এই ফোন নম্বৰবিলাকত তাৰমানে আপোনালোকৰ গ্ৰুপত যাব। আব্দুল মালেক ছাৰৰ ফোন নম্বৰ 6000704713, হয় না? হয় না? আচ্ছা, ইয়াতে আমাৰ ডুমুৰীয়া পাতটোত বোধহয় ভিডিপি নাই। আমি বিভিন্ন হেৰিত যোগাযোগ কৰি পাইছোঁ, ভিডিপি নাই। তাৰপিছত ডুমুৰীয়া পাতৰ ভিডিপি নাই। এই আশা আছে ফৰেজা বেগম, আহিছে না? আপনার আহিছে? আহা নাই। উর্মিলা রায় আশা 54727। আপনার নাম্বার হয় 91010। হ্যাঁ কওকচোন। হ্যাঁ 81359 333 তাৰপিছত পাৰেশ্বৰ পাত্তু আমাৰ পৌৰাণিক হ'ল অৰ্পণা ৰায় আহিছে।